লাজু মছাহাৰী হিতেশ মছাহাৰী ল'ৰা হয় তাৰ গুচি যোৱাৰ পিছত মোক UPPL দলে মোক কেণ্ডিডেট হিচাপে সিলেকশ্যন কৰিছে তাৰ কাৰণে মই UPPL দলৰ সব এই চেণ্ট্ৰেল ডিষ্ট্ৰিক্ট আৰু আমাৰ ব্লক মেম্বাৰবিলাকক ধন্যবাদ যাচিছোঁ আজি আপুনি নমিনেশ্যন ফাইল কৰিলে কৰিছোঁ আজি কি আশা কৰে আপোনাৰ লগত বহুখিনি ৰতি মহাৰতী কেণ্ডিডেট আছে তেখেতসকলক আপুনি যুঁজিব লাগিব যেতিয়া আমি এই যি BTR একৰ্ড লৈ আহিছোঁ আৰু আমি ডেভেলপমেণ্টৰ সকলোকে লৈ ইকুৱেল ডেভেলপমেণ্টৰ আজি আমি কাম কৰিম তাৰ কাৰণে আমি নিশ্চয় আমি জিতি যাম চালাকাটি সমষ্টিৰ পৰা হয় আজি লাজু মছাহাৰী আমাৰ 12 নং চালাকাটি সমষ্টি তাৰ পৰা আমি লাজু মছাহাৰীক মানে সিলেকশ্যন কৰিলোঁ কথা হ'ল কি আমাৰ UPPL দলৰ হৈ যিমান কেণ্ডিডেট আছে তাৰ ভিতৰত কনিষ্ঠতম মানে ইয়াংগেষ্ট কেণ্ডিডেট এটা পৰিগণিত হৈছে আৰু আমি আশাবাদী চালাকাটি সমষ্টিত আমি আগৰ পৰাই যেনেকৈ কাম কৰি আছিলোঁ তাৰ দেউতাকে এই দেউতা যিমানখিনি কাম কৰিছে তাৰ পৰিপ্ৰেক্ষিতত মানে তাৰ ল'ৰাক আজি আকৌ মানে কেণ্ডিডেটছাৰ দিয়া হ'ল তাতে আমি আশাবাদী যে তাতে যিমানে মানে ৰতি মহাৰতী আহক কিয় আমি জিকি যাম বুলি আশা কৰিছোঁ বিভিন্ন জাতি জনগোষ্ঠীৰ মানুহে যেনেকৈ আগবাঢ়ি আহিছে সেইটো চাই পেলাই আমি ক'ব পাৰোঁ যে চালাকাটি সমষ্টি আমি দখল কৰিব পাম গোটেই BTC অঞ্চলত আশা কেনেকুৱা 40টাৰ ভিতৰত আপোনালোকে যিটো কণ্টেষ্টিং কৰি হয় আমাৰ UPPL দলৰ পৰা আমি 40টা সমষ্টিতে আমি কেণ্ডিডেটছাৰ দিছোঁ ইয়াৰ ভিতৰত আমি আজিৰ দিনলৈকে 30টা চিটো আমি ধৰি ৰাখিব পাৰোঁ আৰু স্পষ্টকৈ ক'ব পাৰোঁ 30টা চিটত আমি জিকি যাম আৰু চৰকাৰ গঠন এইবাৰ BTRৰ হৈ UPPL দল যে কৰিব তাৰ কোনো সন্দেহ নাই পৰিৱৰ্তন কেনেকুৱা পৰিৱৰ্তনৰ দিশটো আমি অকল পাৰ্টিৰ কথা মানে ক'লে নহ'ব বা আমি ক'লে নহ'ব কিয়নো মানে পৰিৱৰ্তন এনেকুৱা ধৰণৰ এটা হৈছে যে ৰাইজে যে পৰিৱৰ্তন বিচাৰি পেলাই UPPL চৰকাৰ গঠন হওক সেইটো আশা কৰি তেখেতসকলে কাম কৰি আছে তেনে ক্ষেত্ৰত ৰাইজৰ যিটো আশা যিটো মানে ৰাইজৰ যিটো মানে চিন্তাধাৰা এইবাৰ আমি UPPL দলে যে কাম কৰি দেখুৱাব পাৰিম বা ৰাইজে যে নিজৰ যিমান মানে দুখ দশা আছিলে এইবাৰ আমি আঁতৰি পেলাই নতুন ভাল এটা চৰকাৰ গুড গভাৰ্নেন্স আমি দিব পাম সেইটো আমি আশা ৰাখিছোঁ আৰু তাৰে ভিতৰত মানে ৰাইজৰ যিমান মানে এই যে 15টা বছৰত হাগ্ৰামা চৰকাৰ মানে BPF চৰকাৰৰ হৈ যিমানখিনি কাম কৰিছিলে তেখেতসকলে আজি ৰাইজৰ মানে মাজলৈ মানে যোৱাৰ এটা অসুবিধাত পৰিছে কাৰণ এই 15টা বছৰ তেখেতসকলে একো কাম কৰিব পৰা নাই এই ক্ষেত্ৰত ৰাইজে এতিয়া মানে BPF পাৰ্টি হিচাপে তেখেতক ৰিজেক্ট কৰিছে গতিকে UPPL দল এইবাৰ ৰাইজৰ এটা মানে পৰৱৰ্তী চৰকাৰ বা পৰৱৰ্তী এটা দল হিচাপে পৰিগণিত হৈছে এই ক্ষেত্ৰত আমি UPPL দল হিচাপে চৰকাৰ গঠন কৰিব পাৰিম